নেখাওঁ নেখাওঁ বুলিছে নেখাওঁ এইবোৰ ভাত বনাইছে সদায় সদায় খালি দালি ভাতবিলাক এইবিলাক বহা বহা মোৰ কি দিন আহিলৈ এনেকৈ হ'লে কেনেকৈ চলিব বাৰু মই জানেই সিহঁতে জানেই মই খালি ভাত খাব নোৱাৰোঁ এতিয়া আকৌ কি কৰিছে খালি দালি ভাত সিদিনা বনাইছে সেইবোৰ কি বোলে পাচলি মই পাচলি এনেও খাই বেয়া পাওঁ এতিয়া মোক সেইবিলাক ভাত দিছে মই নাখাওঁ ভাত নাখাওঁ দেউতা কি হ'ল ভাতৰ টেবুলৰ পৰা এনেকৈ উঠি গুচি আহিলে মই নাখাওঁ তোমালোকে খোৱাকে যোৱা কিয় মই কোনদিনা খালি ভাত খাইছিলোঁ আজি বুঢ়া হ'লো কাৰণে তোমালোকে মোক এনেকুৱা কৰিবলৈ লৈছা নহয় দেউতা আপুনি ভুল বুজিছে বুঢ়ী ৰাতুল সৰু থকাৰ পৰাই মই তাক মাছে মঙহে খুৱাবলৈ লৈছিলোঁ বুজিছা এসাঁজ ভাত সি নিৰামিষ খোৱা নাছিলে প্ৰত্যেক সাঁজ ভাততেই সি আমিষ খাইছিলে এতিয়া মই বুঢ়া হৈ আহিলোঁ যে একো এটা কৰিব নোৱাৰা হ'লোঁ যে তোমালোকে মোক দালি ভাত খোপা দিবলৈ আহিছা দেখাওঁ মই নহয় এনেকুৱা নহয় কি এনেকুৱা নহয় আপুনি এতিয়া এনেকৈ খাওঁকে বলকচোন মই নাখাওঁ দেই মই নাখাওঁ তোমালোকে খোৱাগে যোৱা মই ৰাতিলৈ আপোনাক কিবা এটা আনি দিম ইয়াত পেট পেটাই থাকিব নালাগে তোমাক কৈছোঁ মই নাখাওঁ বলকচোন মই আপোনাক খাবও কৈছোঁ বলক দৰকাৰ নাই মই ৰাতিলৈ একেটা কম বাৰু কিবা এটা আনিবলৈ নহ'ব খাই লওঁকে বলক নহ'ব মোক এইবিলাক মোক চলাহী কথা শুনাই মোক লাভ নাই তোমালোকে খোৱাগে যোৱা মোক নালাগে মই নাখাওঁ বুলিছোঁ নাখাওঁ আকৌ ওচৰত ৰৈ আছে কি দিন আহিল মই দালি ভাত খাবলগীয়াত পৰি ৰাতুল সৰু থাকোঁতে সি মোক কিমান কয় মাছ নহ'লে সি ভাতেই নাখায় এতিয়া দেখিছ মোৰ কি দিন আহিল মই দালি ভাত খাবলগীয়া হৈছে এনেকৈ হ'লে কেনেকৈ হ'ব নাখাওঁ বাপেকে ভাতেই নাখাওঁ যা দীপালি কি হ'ল তুমি যে এনেকৈ কান্দি আছা এনে আকৌ মানুহে কান্দে নেকি কি হৈছে কোৱাচোন নাই তুমি চাগে মোৰ পৰা কিবা এটা লুকুৱাই আছা এই দেউতাই কিবা কৈছে নেকি তুমি সঁচা কথা কোৱা দেউতাই কিবা কৈছে নেকি খং কৰিছে কি লৈ পেলাই খং কৰিছে দেউতাক দালি ভাত দি আছো মই দেউতাক মাছ মাংস আনিব লাগে সেইটো কাৰণে দেউতাই কৈছে কি সদায় সদায় দালি ভাত ভাজি এইবোৰকে দি থাকো মই নাখাওঁ এইবোৰ আজিৰপৰা সেইবোৰ কথা লৈ পেলাই মোক গালি পাৰিছে মই কি কৰোঁ কোৱাচোন দীপালি সৰু এটা দোকান দি পেলাই মই যেনে তেনে ঘৰখন পোহপাল দি আছোঁ চাকৰিৰ কাৰণে কিমান ইণ্টাৰভিউ দিলোঁ কিন্তু চাকৰি নহ'ল লাষ্টত গৈ পেলাই সৰু এটা দোকান দি পেলাই ঘৰখন চলাই আছোঁ মোৰ ইমান ডাঙৰ ইনকামো নাই যে মই সদায় মাছ মাংস আনিব পাৰিম এতিয়া মই কেনেকৈ কি কৰোঁ কোৱাচোন এটা কথা সঁচা কি জানা সৰুতে আমি একো অভাৱ অনুভৱ কৰা নাছিলোঁ যি কৈছোঁ দেউতাই তাকে আনি দিছে সেইবোৰ কথা চাগে দেউতাৰ মনত পৰি আছে সেইকাৰণে চাগে তোমাক অলপ বেছিকৈ কৈ দিলে সেইবোৰ কথা লৈ পেলাই গালি পাৰিছে কৈছে ৰাতুলক মই সৰুৰ পৰা মাছ মাংস এইবোৰ খুৱাইছোঁ কিন্তু এতিয়া মই বুঢ়া বয়সত দালি ভাত ভাজি এইবিলাক খাব লগা হৈছে এইবোৰ যি টি কথা কৈছে দেউতাই মোক আপোনাৰ উপাৰ্জন নাইকিয়া তেনেকুৱা সদায় আপুনি মাছ মাংস ক'ৰ পৰা আনি দিব বাৰু কওকচোন দেউতাই বুজি নাপায় কিয় শুনা তুমিতো বুজি পোৱা কিন্তু দেউতাৰ বয়স হৈছে দেউতাই ইনকামৰ কথা সেইবোৰ ইমান চিন্তা কৰিব নোৱাৰে নহয় এতিয়া মানুহটো মানে মাছ মাংস নহ'লে ভাতেই নাখায় আগৰ পৰাই অভ্যাস সদায় মাছ মাংস খাই পেলাই দিনবোৰ পাৰ কৰি আহিছেতো সেইকাৰণে মানে মাছ মাংস নোহোৱাকৈ ভাতেই খাব নোৱাৰে মই গোটেই কথাবোৰ বুজি পাওঁ কিন্তু মই কৰিম কি কোৱা হয় দিয়ক কি যে কৰিম নহয় ঠিক আছে দিয়া মই দেউতাৰ লগত কথা পাতিম আৰু দেউতাক অলপ বুজাম তুমি চিন্তা কৰিব নালাগে দেউতা মোৰ কথাখিনি হয়তো বুজি পাব ভালকৈ আপুনি দেউতাক অলপ বুজাব ঠিক আছে ব'লা ভিতৰলৈ ব'লা দেউতা
কি হ'ল আকৌ তই ভাত খোৱা নাই বুলি শুনিলো নাই খোৱা কি হ'ল তাতে মই এইবিলাক খালি ভাত খাব নোৱাৰো মোক দালি কোপা দি পেলাই সদায় সদায় ভাত দিয়ে সদায় দালি খাই খাই মোক গেছ হৈ গৈছে সদায় দালি খাব পাৰি নেকি নাখাওঁ মই ভাত সেই বুলি তই নোখোৱাকে থাকিবিনে হ'ব নাখাওঁ মই নোখোৱাকৈ থাকিম ভাত কেইটামান খাই ল দেউতা নাখাওঁ মোক ইমান আপত্তি কৰিব নালাগে মই নাখাওঁ পাৰিম মানুহ নাখাই পেলাই নমৰে নমৰে মই এনেকৈ থাকিব পাৰিম যা দেউতা তই খং নকৰিবি ভাত কেইটামান খাই ল ভাত কেইটামান খাই ল সদায় সদায় খালি দালিবিলাক দিব ভাজি অলপ বনাই দিব তেনেকৈ ভাত খাব পাৰি নেকি সিদিনাখন সেয়া চয়াবিন সোপা বনাইছে বনাই লৈ মাংস বোলে সেয়া মাংস খাওঁ ঘৰখনততো দুখী লাভ নাই মই যি বজাৰ পাতি আনি দিওঁ সেইটো বনাব মই যি আনিছো তাকে বনাই পেলাই তোক দিছে তই চুপ থাক তই সৰু থাকোতে তোক প্ৰত্যেক সাঁজ ভাত মই মাছ মাংস দি খুৱাইছিলো এতিয়া ইনকামো কৰ মোলৈ সৰু সৰু মাছ কেইটামানো নোলায় নে সৰু মাছ কেইটামান কিনিবলৈ তোৰ হাতত পইচা নোলায় তোৰ একেবাৰে কি হাজাৰ টকা যাব নেকি মই কেনেকৈ ভাত খাই আছো মইহে জানো এতিয়া আকৌ সিও ক'বলৈ আহিছ ভাত কিহৰ নাখায় দালি খুপৰি ভাত খাব পাৰে মানুহে নাখাওঁ মই ভাত তইতো জান মোৰ কি ইনকাম মই সৰু এটা দোকান দি পেলাইহে ঘৰখন পোহপাল দি আছো তইতো দেখিও আহিছ এদিন তই বুজি নাপাৱ কিয় চুপ থাক তই সৰু থাকোঁতে মই তোক কৈছিলো নেকি যে মোৰ কি ইনকাম কৈছিলো তোক তেতিয়া মই কেনেকৈ আনিছিলো মাছ মাংস কেনেকৈ আনিছিলো নালাগে তই মোক বুজাব যা মই নাখাওঁ মোৰ এক কথা দেউতা তই খং নকৰিবি তই ভাত কেইটামান খাই লগে তোক মই বাৰে বাৰে কৈ থকা নাই নাখাওঁ বুলি কৈছো নাখাওঁ যা ইয়াৰ পৰা কম দোকানখন দিয়ে তাৰ ইনকাম নাই নাখাওঁ মই ভাতেই নাখাওঁ মৰিলে মৰি যাম নাখাওঁ বুলি কৈছো নাখাওঁ ভাত পেহী ক'বলৈ গৈ আছে নেকি মই বেংকৰ পৰা আহো বুলি ভাবিছো বেংকলৈ গৈ আছে কি হ'ল নো তোৰ বাৰু আমাৰ ঘৰখনৰ কথা মানে ভাবি ভাবি আহি আছো দেউতাই মানে ভাত চাত নোখোৱা হ'ল কিহৰ কাৰণে মানে চাওক আগততো আপোনাৰ দেউতাৰ যিটো সময় পাৰ হৈ গ'ল তেতিয়াতো মাছে মঙহে মানে কোনো অভাৱ নাছিলে এতিয়া চাওক মই সৰু এটা ব্যৱসায় কৰি পেলাই চলো আগৰ দিনত 50 টকা 60 টকাত বহুত ডাঙৰ ডাঙৰ মাছ পায় এতিয়াতো আপোনাৰ 200-300 টকাতো সৰু মাছটোও নাপায় কিন্তু মোৰ ইমান ইনকামো নাই যে মই ডেইলি মাছ মাংস আনি থাকিব পাৰিম দেউতাই মানে এই কথাবোৰ বুজি নাপায় এতিয়া মই ঘৰত যিবোৰ বস্তু নি পেলাই দিওঁ দীপালী সেয়াটো বনাই পেলাই দেউতাক খুৱাব হয়নে নহয় দীপালীকো গালি সপোনে পাৰি থাকে খং দেখুৱাই থাকে মই গৈ পেলাই দেউতাক বহুত বুজালো কিন্তু বুজি নাপায় উল্টা আৰু মুখে বুজাই আছে যে মই যেতিয়া সৰু আছিলো তেতিয়া যে মাছে মংহে মোক খুৱাইছে তেতিয়া কিবা আপত্তি কৰিছিলো নেকি সেই তেনেকৈ মোক মানে ধমকিহে দিয়ে আৰু মই কি কৰোঁ কচোন হয় দে এই ককাইদেউটো বুজি পাব লাগে এইবিলাক কথা আগৰ দিন গ'ল এই ককাইদেউনো সেই কথাটো বুজি নাপায় জানো আগৰ এটকাতে ইমান বস্তু পায় এই এতিয়াতো সেই এটকা এটা লৈ গ'লে একোৱেই নাপায় কিমান বস্তুৰ দাম একেবাৰে বজাৰত যিকোনো বস্তু জুই চাই দাম সেইকাৰণেহে মানে সাধাৰণ শ্ৰেণীৰ মানুহবোৰ চলিবলৈ বৰ জটিল হৈছে হয় দে এই ককাইদেউটো বুজি পাব লাগে এই তোৰ সৰু দোকানখনতে তই ঘৰখন যে তেনেকে চলাই আছ সেই কথাটো বুজি পাব লাগে আৰু বোৱাৰীজনী হোৱাই নোহোৱাই এই গালি পাৰি থাকিলে ঘৰখনতো অশান্তি হ'বই হয় মানে এইখিনিতো বুজি পাবই লাগে ককাইদেউৱে ৰচোন তই কলৈ যাবলৈ আহিছ এতিয়া মইতো এতিয়া দোকানলৈ মানে যাম বুলি ওলাইছিলো আৰু ইণ্টাৰভিউটো মই কম দিয়া নাই হয়তো হয় বহুত ইণ্টাৰভিউ দিলো চাকৰি নহ'ল যেতিয়া মোৰ কপালত নাই যিটো বস্তু মই কৰিম কি সেই যেনে তেনে দোকানটো ঠিক ঠাক কৰি পেলাই সেইটোৱে
চলাই পেলাই ঘৰখন চলাই আছো ইয়াতকে ওপৰত আৰু মই কি কৰিম কচোন হয় দে তই সেইবিলাক চিন্তা নকৰিবি গম পাইছ তই এতিয়া দোকানলৈ যাবলৈ আহিছ তই যা মই ককাইদেউক বাৰু অকমান বুজামগে দে কিয়নো ককাইদেউ এনেকে থাকে মই অকণ বুজাই বহাই কম বাৰু দে তই যা তই ভালকে অলপ বুজাই কবিচোন কম যে ইনকমটো চাই পেলাইহে ঘৰখন চলাব হয় 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 ঠিক আছে বাৰু মই দোকানত মানে দেৰিয়ে হৈ গ'ল আজি অলপ যা 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 এই ককাইদেউটো মানে কি হৈছে বাৰু বুজিওতো পাব লাগে মই এপাক আহোঁগে অ দেউতা কি হ'ল আকৌ বল ভাত কেইটামান খাই ল'ব মই নাখাওঁ বুলি কোৱা নাই কিন্তু শুনা নাই বাহে বাহে মই কৈ আছো মই নাখাওঁ 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 এই খং নকৰিবচোন মই এখেতক কৈছো ৰাতিলে কিবা এটা আনিবনো ৰাতিলে আনিব এতিয়া নানিলে কিয় এতিয়া কিয় নানিলা এতিয়া সময় নহয় যে সময় নহয় মই নাখাওঁ বুলি কৈছো নাখাওঁ ককাইদেউ কি হ'ল তই ইমান খং কৰি আছ যে চাচোন তই আজি 3 মাহ ধৰি মোক দালি ভাত খোপা খুৱাই খুৱাই বুজিছ নহয় মোৰ গেছ উঠাই পেলাইছেগৈ মই আৰু দালি ভাত নাখাওঁ মই কৈ দিছো মই কৈ দিছো মাছ মাংস নহ'লে মই ভাত নাখাওঁ নাখাওঁ বুলি কৈছো নাখাওঁ ককাইদেউ মই অকণ বুজি পাইছোঁ এই ল'ৰাটোৰ ইনকমটো কিমান বাৰু কচোন সেই দোকানখনৰ ওপৰতে ঘৰখন কি ধুনীয়াকৈ চলাই আছে হা কিয় বাৰু এনেকৈ খং উঠাই থাক তেনেকৈ খং উঠাই বোৱাৰীজনী কথা কৈ থাকিলে তাইতো খং উঠিবই দেচোন আৰু তই ভাবচোন এই তোৰ যুগৰ কথা বেলেগ আছিলে এতিয়া এটকা এটাত একো বস্তু নাপায় এটকা এটাৰ মূল্য নাই তোৰ যুগত কি আছিলে এটকা এটা লৈ গ'লে একেবাৰে শাকৰ পৰা শুকতিলিকে চব দেখোন বজাৰ কৰি আন হা এতিয়া সেই এটকাটোৰ কিবা মূল্য আছে বাৰু কচোন তই বুজি পাই সেইকাৰণে সেই ল'ৰাটোৱে যে এই ইমানখিনি কৰি পেলাই ঘৰখন চলাই আছে ঘৰও তোকতো লঘোণে ৰখা নাইকিয়া সেই দুবেলা দুমুঠি দালি ভাজি ভাত হ'লেওতো তোক খুৱাই আছে হা অৱশ্যে হা তই চাচোন সেই মানুহৰ খবৰ খাতি লোৱা গাঁওখনৰ ইফালে সিফালে যোৱা গোটেই কামখিনিতো কি কৰি আছে হা যিমানখিনি টোকৰ মাৰিব লাগে য'তে ত'তে চব কৰি আছে তই বুজি পা সেইকাৰণে তই তাকো ইমান খং উঠাবি বোৱাৰীকো খং উঠাবি এই ঘৰখন চলোৱাটোৱে ডাঙৰ কথা ইমান এখন সৰু দোকানৰ ওপৰত যে সি ইমান ধুনীয়াকৈ চলাই আছে তই তাক বুজি পাচোন হা আৰু তই ভাত নোখোৱাকৈ থাকিলে তোৰহে স্বাস্থ্যৰ ক্ষতি হ'ব এই যি আছে তাৰে তই অৰ্মিত বুলি খাব নোৱাৰ জানো বাৰু কচোন হা মই কথাখিনি বুজিয়ে পোৱা নাছিলো বুজিছিল তাৰ সাধ্য অনুযায়ী সেইখিনি ঘৰখন চলাব মাছ মাংস আনিবলৈতো বহুত টকা দৰকাৰ সি উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰি পেলাই সেই মাছ মাংস আনিব কথাটো মই বুজিয়ে পোৱা নাছিলো বোৱাৰী যোৱা ভাত বাহাগে যোৱা মই নিমখ তেলেৰে ভাত খাম আজি মই সঁচাকে কৈছো নিমখ তেলেৰে ভাত খাম মাহৰ গুড়া আছে মাহৰ গুড়া তুমি পিঁয়াজ কুটি পেলাই জলকীয়া কুটি পেলাই ধুনীয়াকৈ মোক দিয়াগৈ মই আজি নিমখ তেলেৰে ভাত খাম যোৱা আহনি হওক